হেল্ল' গাইজ, আমি এতিয়া আহিছোঁ এনেকুৱা এটা জেগাত যিটো জেগাৰ পৰা আমাৰ সৈনিকসকলে এটা হিষ্টৰী ক্ৰিয়েট কৰিছিল। আহক মই আপোনালোকক ভিডিঅ' দেখাই আছোঁ। 118জন সৈনিকে 2000 চাইনিজ সৈনিকৰ ওপৰত কেনেদৰে আক্ৰমণ কৰিছিল সেই বিষয়ে অকণমান জানো আহক। আমি এতিয়া বৰ্তমান আহি আছোঁ লাডাখত অৱস্থিত ৰিজাংলা মেমৰিয়েল। ইয়াতে 1962 চনত আমাৰ ফৌজিকেইটা চাইনাক কেনেকৈ প্ৰটেক্ট কৰিছিলে তাৰ বিষয়ে সকলোবিলাক ইয়াৰ স্মৃতি হিচাপে লিখা আছে। আৰু কিমানজন আমাৰ শ্বহীদ হৈছিলে, তেখেতসকলৰ ফটো আৰু তেখেতসকলে ইয়াতে জ্বলোৱা হৈছিলে। আৰু যোনটো ৰিজাংলা পষ্ট হয়, ৰিজাংলা পষ্টটো এইটো হয়, ইয়ালৈকে চাইনা আহিছিলে বোলে। টোটেল আমাৰ ইয়াতে ৰিজাংলা পষ্টত আমাৰ সৈনিক আছিলে 118জন আৰু চাইনিজ আৰ্মি আছিলে 2000। তো আমাৰ টোটেলি এতিয়া ইয়াত কোৱা মতে মানে 4জনমান বাচিলে কৈছে। সেইটোৱে হয় ৰিজাংলা পষ্ট, য'ত চাইনাকেইটা তাৰপৰা তাক এটেক কৰিছিলে। সিহঁতৰ মেইন যোনটো টাস্ক আছিলে চাইনাৰ টাস্ক আছিলে আপোনাৰ এইটো ব্লেক টপ, এই ব্লেক টপক কেপচাৰ কৰা চাইনা। বাট আমাৰ সৈনিক এটা সিহঁতক তাতে ষ্টপ কৰিলে, তাৰ পৰা সিহঁতক আগবাঢ়িবলৈ নিদিলে। তো সেইকাৰণে তাতে আমাৰ গোটেই শ্বহীদ হৈছিলে ৰিজাংলা পষ্ট। সেইকাৰণে ফাইনেলি ইয়াতে সিহঁতৰ যোনটো মেমৰিয়েল বনাই থোৱা আছে। সেই যুদ্ধত আমাৰ ইণ্ডিয়ান আৰ্মিৰ 118জনৰ 114জন সৈনিকৰ শ্বহীদৰ ইয়াত নাম ফলক লিখা আছে। এয়া চাওক, সোণালী আখৰেৰে ইয়াত তেখেতলোকৰ নাম লিখা আছে। প্ৰত্যেকজনৰ অফিচাৰৰ পৰা চিপাহীলৈকে সকলোৰে নাম ইয়াত লিখা আছে। আৰু এইটো স্মৃতি তৃণ হয়, এনেকৈ সকলোৰে ইয়াত নাম লিখা আছে। তো এতিয়া আমি আগবাঢ়ি যাওঁ। যোনকেইটা আমাৰ এজন অফিচাৰ আছিলে, অফিচাৰক সিহঁতৰ গাঁৱলৈ তাৰ ডেড বডিটো লৈ গৈছিলে। বাকী যিমানখিনি জৱান, যিমানখিনি সৈনিক আছিলে তেখেতসকলক হেনো ইয়াতে জ্বলাইছিলে। তো মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো আশীৰ ধাম বুলি তেখেতসকলক ইয়াতে নাম দিয়া আছে। তো তেখেতসকলক ইয়াতে জ্বলাইছিলে হেনো, যিমানখিনি সৈনিক আমাৰ আছিলে। এজন অফিচাৰক বাহিৰে সকলোকে ইয়াতে জ্বলাইছিলে। এতিয়া আমি চাওঁ সেইটো সময়ত আমাৰ সৈনিকসকলে কেনেকুৱা ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল। ইয়াতে সকলোবোৰ সজাই থোৱা আছে। তো আহক। ये जो कलाकृति देखने को बॉस्टन युद्ध के दौरान एक मोनी सैनिक चीनी सैनिक पर संगीन के साथ वार करते हुए दिखाया गया। मेरे बाएं ये जो कलाकृति देखने को बॉस्टन युद्ध के दौरान एक भारतीय এয়া হৈছে সেই সময়ত তেখেতলোকে ব্যৱহাৰ কৰা অস্ত্ৰসমূহ। কিমান ধুনীয়াকৈ ইয়াত সজাই থোৱা আছে। এইখন ফটোৰ সৈতে এয়া দেখুৱাইছে সেই সময়ত চাইনিজসকলৰ লগত আমাৰ আৰ্মিকেইটা কেনেদৰে যুদ্ধ কৰিছিল। আৰু সেই সময়ত আমাৰ শ্বহীদ হোৱা জোৱানসকলৰ ফটো ইয়াত খুব ধুনীয়াভাৱে লগাই থোৱা আছে। এয়া চোৱা, দেখি একদম বেয়া লাগি গৈছে সঁচাকৈ। কেনেকৈ যে সেইটো সময়ত যুদ্ধ কৰিছিল। অ' মাই গড, 2000 চাইনিজ সৈনিক আৰু 118জন আমাৰ, ইম্পচিবল। এয়া হৈছে সেই সময়ত তেখেতলোকে ব্যৱহাৰ কৰা অট'মেটিক ৱেপন MMG আৰু মটৰ। এয়া হৈছে সেই সময়ত হেলমেট, গ্ৰেনেড আৰু গুলি। ইমান ধুনীয়াকৈ ইয়াত সজাই থোৱা আছে, চাওকচোন।